हेलो एवरीवन आजिर भिडिओলৈ স্বাগতম জনাইছো। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। একেটা অনুষ্ঠানত চাৰিটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে ঘোষণা কৰে চাৰিটা প্ৰকল্পৰ কথা। 1 নম্বৰ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ অনলাইন পঞ্জীয়নৰ বাবে এটা পৰ্টেল মুকলি কৰে, যিয়ে নিবনুৱা যুৱক যুৱতীসকলৰ আধাৰৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্ৰসমূহ পৰিদৰ্শন নকৰাকৈ সুচাৰুৰূপে নিজৰ নাম পঞ্জীয়ন কৰাত সহায় কৰিব। আধাৰহীন চাকৰি প্ৰাৰ্থীসকলে 31 মাৰ্চ 2022 লৈকে নিয়োগ বিনিময় কেন্দ্ৰত অফলাইন পদ্ধতিৰে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। 2 নম্বৰ যাত্ৰীসকলৰ ভ্ৰমণৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীয়ে সোমবাৰে মাজুলী যোৰহাট ফেৰী সেৱাৰ বাবে ই-টিকেটিং প্ৰক্ৰিয়া মুকলি কৰে, যে এমট্ৰনৰ দ্বাৰা বিকশিত এণ্ড্ৰইড আধাৰিত পৰ্টেলটো ৰাজ্যৰ অন্যান্য ফেৰী সেৱা পথসমূহত পৰ্যায়ক্ৰমে প্ৰযোজ্য হ'ব। 3 নম্বৰ কোভিডৰ সময়ত জীৱিকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আন্তঃজিলা বাছ সেৱাত নিয়োজিত লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ অৰ্থে মুখ্যমন্ত্ৰীয়ে সোমবাৰে আন্তঃজিলা বাছ চালক, কণ্ডাক্টৰ আৰু হেণ্ডিমেনৰ বাবে কোভিড সাহায্য আঁচনি মুকলি কৰে আৰু তেওঁ এই সন্দৰ্ভত এটা অনলাইন পৰ্টেলো মুকলি কৰে। 4 নম্বৰ অসমৰ বাহক কেন্দ্ৰ কৰি গঢ়ি উঠা কুটিৰ উদ্যোগসমূহৰ প্ৰসাৰৰ বাবে ৰাজ্যখনৰ এই কুটিৰ শিল্পটোৰ সৈতে জড়িত শিল্পীক সা-সঁজুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্যখনৰ মুঠ 772 গৰাকী শিল্পীক এই সা-সঁজুলি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে। ৰাজ্যত এইবাৰ মাটিৰ দালালৰ পিছত টাৰ্গেট দ্বিতীয় অফিচৰ দালাল। শীঘ্ৰেই চলিব অভিযান। যে কিছুদিন পূৰ্বে ৰাজ্যজুৰি মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল, জালত পৰিছিল 700 শতাধিক দালাল। যে ৰাজ্যত তীব্ৰতৰ হ'ব দালাল বিৰোধী অভিযান। যে এইবাৰ টাৰ্গেট দ্বিতীয়ৰ কাৰ্যালয়। জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলি থকা দালাল চক্ৰ উৎখাতৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত আছে দ্বিতীয়ৰ কাৰ্যালয়ৰ দালালৰ তালিকা। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে 771 জন দ্বিতীয়ৰ কাৰ্যালয়ৰ দালালৰ তালিকা আছে তেওঁৰ হাতত। তালিকাত থকা দালালৰ আছে বহু সম্পত্তি। এই দালালসকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ চৰকাৰী কাৰ্যালয়ৰ পৰা দালাল ৰাজ নাইকিয়া কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। ৰাজ্যৰ পৰৱৰ্তী খবৰ। অসমৰ বিধানসভা উপ নিৰ্বাচনৰ দিন ঘোষণা। 30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। যে 5টা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 1 অক্টোবৰত জাৰি কৰিব অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম দিন 8 অক্টোবৰ। যে গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব এই উপ নিৰ্বাচন। কেৱল মাজুলীৰ উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।